পৰিৱেশ দিৱসত কি বাৰ্তা দিব? আজি হ'ল ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। পুৰা দুনিয়া, গোটেই কাণ্ট্ৰি, গোটেই ষ্টেট, গোটেই অঞ্চলত যিমান মানে দুনিয়াত যিমান মাটি পৰি আছে, ইয়াতে গছ ৰোৱাটো সকলোৰে দায়িত্ব আৰু সেইটো ৱৰ্ল্ড হিচাপে পুৰা বিশ্বই সেইটো পালন কৰে। আজিৰ দিনটো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। এই ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত গছ ৰোৱা এই প্ৰগ্ৰামত আজি মই দেউচি ৰেঞ্চৰ আণ্ডাৰত, আমাৰ চিৰাং জিলাৰ দেউচি ৰেঞ্চ, ফৰেষ্ট ৰেঞ্চ, ইয়াত থাকিবলৈ পাই মই খুব ভাল লাগিছে। আৰু মই গোটেই আমাৰ BTC বাকী ৰাইজক মই অনুৰোধ কৰিছোঁ, মই কথাটো জনাই দিছোঁ যে জংঘল কটাটো বন্ধ হ'ব লাগে, বন্ধ কৰিব লাগে। সঁচাকৈ 2006 চনৰ ফৰেষ্ট ৰুলাৰ্ছ একমতে যিসকলে ফৰেষ্ট টাইটেল পাব লাগে বা ফৰেষ্টৰ মাটিৰ পাট্টা পাব লাগে, সেই অনুযায়ী মাটিৰ পাট্টাটো পাব। কিন্তু এতিয়া নতুনকৈ কাটি পেলাই যদি জংঘলটো শেষ কৰি পেলাই যদি ইয়াত বসবাস কৰিব বিচাৰে, সেইটো আমি কেতিয়াও এলাউ কৰিব নোৱাৰে। আৰু ইয়াৰ ওপৰত আমাৰ ডিপাৰ্টমেণ্টেলি যিখিনি একশ্যন ল'ব লাগে বা ইভেকশ্যন কৰিব লাগে, সেইটো কৰিবই। আৰু নতুনকৈ খাটাসকলক ফৰেষ্ট ৰুলাৰ্ছ এক্টৰ আণ্ডাৰত আমি আজিৰ দিনত এই মাটিৰ যিটো পাট্টা সেইটো দিব নোৱাৰে। আগত যি হৈছে, এতিয়া আৰু নতুন কাটিব নালাগে, সেইটো আমি অনুৰোধ কৰিছোঁ সকলো জাতি জনগোষ্ঠীকে। পুৰাণা যিসকল আছে ইহঁতক মাটিৰ পাট্টাটো দিয়া হ'ব। আগত ছাৰ্ভে কৰা আছে, কিছুমান দিছে আৰু অলপ বাকী আছে, সেইটো দিয়াটো কমপ্লিট কৰিম আমি। কিন্তু নতুন মাটিৰ পাট্টা দিয়াৰ নামত, জংঘলত মাটিৰ পাট্টা দিয়াৰ নামত নতুন ছাৰ্ভে কেতিয়াও নহ'ব। পূৰ্বৰ UPPL চৰকাৰে নীতিবদ্ধভাৱে কাষৰীয়া অঞ্চলসমূহত লাইচেঞ্চ দিছে কাঠৰ মেল, কিন্তু যিটো চৰকাৰী ৰুল তাতকৈ ডাঙৰ মিচিং বহাই তেওঁলোকে অবাধে যি বন ধ্বংসৰ কাৰ্য চলাই আছে অতি দুখনে। ছাৰ, এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব? মিল, কাঠৰ মিল, এইবিলাক বুজি পোৱা নাই না মই। নতুনকৈ লাইচেঞ্চ দিয়া নহ'ব এতিয়া, আগত যি হ'ল এতিয়া এই মিল নতুন খোলা মানে জংঘল কাটা। মিলটো কোনটো কিহৰ কাৰণে মিল কৰে? এই জংঘল কাটিবৰ কাৰণেহে। এইটো ফৰেষ্টৰ পৰা এইটো এলাউ কৰিব নালাগে এতিয়া, আৰু কৰিব নিদিম আমি। নতুন মিল খুলিব নিদিম। ছাৰ, আগৰখিনি ডাঙৰ মিচিং বহাই কিন্তু চলাই আছে ছাৰ। এই চাম না আমি, আপুনি কৈছে যিহেতু আমি গম পাইছোঁ, এতিয়া আমি ছাৰ্ভে কৰিম, সেইটো ভাল কথা। মূল্য বৃদ্ধিৰ কাৰণে আপুনি আপোনালোকৰ MCLৰ এইটো আমাৰ কাউন্সিল ডিচিশ্যন। MCLA চবে নিজৰ চেলাৰীটো 30% কমাই লৈছে। কাৰণটো হ'ল চবে জানে আজি গোটেই দুনিয়া বা গোটেই ভাৰতবৰ্ষ বা গোটেই অসমৰ যিটো ইকনমি ডেইলি কি অৱস্থাত আহি আছে। আপুনি ইয়াত যদি বেতনটো কমাই ল'ব পাৰে, তেতিয়াহ'লে চৰকাৰৰ কাৰণে বেছি কাম কৰিবলৈ সুবিধা হ'ব। আপুনি নিজৰ চেলাৰীটো কমাই লোৱা মানে চৰকাৰক সহায় কৰা কাম কৰিবলৈ। সেইটোৱে অকল চেলাৰী নহয়, থ্ৰীয়ে দিয়ে, সেইটো 30% কমাই দিছোঁ। ট্ৰেভেলিং এলাউঞ্চ আৰু ডেইলি এলাউঞ্চ থ্ৰীয়ে দিয়ে। ছাৰ, আজি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল, তাতে BPFৰ এজন মন্ত্ৰী নাই, আমি কৈছোঁ CM ছাৰে ভাল পাই পেলাই আমাক এজন মন্ত্ৰী দিছে, ধন্যবাদ। কিন্তু আমি মন্ত্ৰী বিচৰা নাছিলোঁ। আগলৈ আমাৰ আশা নাই, মানে আশা কৰি কি লাভ আছে? আমি নলমেই বুলি কৈছে, নালাগে বুলি কৈছে, আৰু ইয়াত কিবা আশা থাকে নেকি? CM ছাৰক আমি ধন্যবাদ দিছোঁ, একজন মন্ত্ৰী দিছে, কিন্তু আমি বিচৰা নাছিলোঁ। কথা সেইটোৱে। এইটো এইফালে অসমটো বেলেগ, BTCটো বেলেগ। BTCৰ কথা সোধক না, সেইফালে কি হৈছে হোৱা নাই, এইটো দিছপুৰৰ কথা। দিছপুৰৰ কথা কি সম্প্ৰসাৰণ? এইটো নাই।
এইটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিলেই গম পাব মই মুঠতে আমি 8 মাহ হৈছে প্ৰায় বিৰাট সুন্দৰকৈ আমি কাম কৰিম কোনো নাৰ্ভাছ হ'ব নালাগে যিসকল লিগেল এইটো পাবই থিয়েটাৰ হওক যিকোনো ফৰেষ্ট আৰু আমাৰ BCDC ছেক্ৰেটাৰী সেইবিলাকক আমি ভেৰিফাই কৰি আছে জেনুইন 100% ইলিগেল নাই